নমস্কাৰ বন্ধুসকল, আজিৰ অসম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি গম আপোনাক আৰু এটা নতুনকৈ বিজনেছ আইডিয়া। আপুনি ঘৰত বহিয়ে পেপাৰ কাপোৰ ব্যৱসায় কেনেকৈনো আৰম্ভ কৰিব পাৰে। আজিকালি যদি আপুনি বিয়া খাবলৈ যায় বা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ হোটেলত চাহ খাবলৈ যায়, তেতিয়া আপুনি লক্ষ্য কৰিব বা আপুনি খাইছেও নিজে, তেতিয়া আপোনাৰ চাহবিলাক দিয়া কাগজৰ কাপত। আপুনি যদি সেই কাগজৰ কাপোৰ যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব বা কেনেধৰণৰ মিচিং লাগিব বা আপোনাক কিমান টকাৰ প্ৰয়োজন হ'ব, সেই সকলোখিনি কথা ক'ম আজিৰ এই ভিডিঅ'টোত। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু সকলোখিনি কথা অলপমান ভালদৰে জানি লওক, যাতে আপুনি সেনেকুৱা এটা ব্যৱসায় ঘৰত বহিয়ে কৰিব পাৰে। এক নম্বৰতে আপুনি সেই ব্যৱসায়টো আৰম্ভ কৰোঁতে আপোনাক 2 কঠামান মাটিৰ প্ৰয়োজন হ'ব। 2 কঠামান মাটি আমাৰ গাঁও অঞ্চলত সকলোৰে ঘৰত 2 কঠামান মাটি এনেই পৰি থাকে, বাৰীত হওক বা আগফালে হওক, মানে থাকে আৰু ডাঙৰ বস্তি হ'লে। সেই বাৰীতে আপুনি সেই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে, কাৰণ মাটি তাত বেছি প্ৰয়োজন নহয়, কাৰণ তাত মেচিনটো বেছি সিমান এটা ডাঙৰ মেচিন নহয়, আৰু মেচিনটো যে ডাঙৰ নহয় তাৰ কাৰণে মাটিও খুব কমকৈ হোৱাটো ভাল, বা কম হ'লে মেচিনটো কম জেগাত হ'ব, আৰু সেইকাৰণে মাটি তাত 2 কঠামান হ'লে যথেষ্ট। 2 নম্বৰতে আপুনি যেতিয়া তাত ব্যৱসায় এটা আৰম্ভ কৰিব, তেতিয়া আপোনাক লাইন লাগিব মেচিনটো চলোৱাৰ কাৰণে। তেতিয়া আপুনি লাইনৰ কমাৰ্চিয়েল কানেকশ্যন এটাও ল'ব লাগিব। সেই কমাৰ্চিয়েল কানেকশ্যনটো আপোনাৰ ওচৰত সহজতে পাই যাব। 3 নম্বৰতে আপোনাক প্ৰয়োজন হ'ব মেচিনটো। সেই ব্যৱসায়টোত মেচিনটোৰে ডাঙৰ কাম, আৰু মেচিনটোৰ বহুখিনি দাম হয়, আৰু আমাৰ অসমত সেই মেচিনটোৰ দাম কমচে কম 4 পৰা 6 লাখ মানৰ ভিতৰত হ'ব। গুৱাহাটী মেচিন, গুৱাহাটীৰ বেলতলাত মানে কিবা এটা হেৰি পোৱা যায়, মই আপোনাক ডিছক্ৰিপশ্যনত দি দিম সকলোখিনি তথ্য, তাৰ পৰা আপোনালোকে জানিব পাৰিব ক'তনো পায় সেই মেচিনটো। আমাৰ অসমত সেই মেচিনটো সকলোবোৰ ষ্টেটত যদি বহোৱা যায় 4 পৰা 6 লাখ মানৰ ভিতৰত পৰে। 3 নম্বৰতে আপোনাক লাগিব মানুহ মানে যিটো কোম্পানীৰ পৰা আপুনি মেচিনটো কিনিব, সেই তেওঁলোকে আপোনাক সেই মেচিনটো চলাবৰ কাৰণে 1 মাহ মানৰ প্ৰশিক্ষণ দিয়ে, যাতে আপুনি সেই মেচিনটো ব্যৱহাৰ কৰিবলৈ গোটেইখিনি কথা জানে। তাৰ কাৰণে আপোনাৰ মানুহৰ প্ৰয়োজন নাই। যেতিয়া আপুনি বিজনেছটো বঢ়াই গৈ থাকিব, তেতিয়া আপোনাক মানুহৰ প্ৰয়োজন হ'ব। তেতিয়া আপুনি সহজতে আপোনাৰ অঞ্চলৰ পৰা 2-3জন মানুহ ল'ব পাৰিব। আৰু 3 নম্বৰতে লাগিব আপোনাক কাগজ। যিহেতু আপুনি কাগজৰ কাপ বনাব, তেতিয়া আপোনাকতো কেঁচা মাল হিচাপে কাগজে লাগিব। সেই কাগজখিনি ক'ত পাব? যিটো কোম্পানীৰ পৰা মেচিন কিনিব, সেই মেচিনটোতে সেই কাগজখিনি পোৱা যায়। তাৰ পৰা আপুনি কাগজখিনি কম দামতে কিনি আনিলে, আপুনি সেই কাগজখিনি কাপকেইটা বনাই থাকিলে, আৰু আপোনাৰ ব্যৱসায়টো সুন্দৰকৈ চলি থাকিল। এতিয়া কম আপুনি সেই ব্যৱসায়টোৰ পৰা লাভনো কেনেকৈ কৰিব পাৰিব। 1 মিনিটত যদি আপুনি 60টা কাপ বনাব পাৰে, 1 মিনিটত যদি আপুনি 60টা কাপ বনাব পাৰে, তেতিয়াহ'লে 1 ঘণ্টাত কিমান কাপ বনাব পাৰিব? 1 ঘণ্টাত কমচে কম আপুনি 3600 মান কাপ, অৰ্থাৎ 3400 মান কাপ আপুনি বনাব পাৰিব। সেই 3400 কাপ আপুনি বনাব পাৰিব। যদিহে আপুনি 10 ঘণ্টা কাম কৰে, তেতিয়া কেনেকৈ কৰিব? কমচে কম যদি আপুনি 34,000 কাপ বনাব পাৰিব। 1 ঘণ্টাত 34,000 কাপ। এটা কাপৰ দাম যদি 15 পইচাকৈ হয়, তেতিয়াহ'লে আপুনি 34,000ক পূৰণ কৰি দিয়ক 15 দি, কিমান মান হ'ব? 5,400 টকা। 5,400 টকা আপোনাৰ এদিনৰ ইনকাম। যদি আপুনি 30 দিনত সদায় সেই একে চিজতে কাম কৰি যায়, তেতিয়া কিমান হ'ব? এতিয়া 5,400 টকাটো পূৰণ কৰি দিয়ক 30 কিমান মান ওলাব? কমচে কম আপোনাৰ ওলাব 1,62,000 টকা। 1,62,000 টকা যদি আপুনি 30 দি আৰু মাইনাছ কৰি দিয়ে, অৰ্থাৎ 30,000 আপোনাৰ লাইনৰ বিল গ'ল, মেচিনৰ খৰচা গ'ল, মানুহক দিব লাগিল, বিভিন্ন ধৰণৰ আপোনাৰ 30,000 টকা গ'ল। আপোনাৰ ঘৰত কিমান মান থাকিব? 1,62,000ৰ পৰা 30,000 যদি মাইনাছ কৰি দিয়ে, আপোনাৰ ওচৰত থাকিব 1,30,000 টকা। আপোনাৰ যদি 1,30,000 টকা আপোনাৰ ওচৰলৈ আহে দৰমহা হিচাপত, তেতিয়াহ'লে আপোনাকনো বেছি টকাৰ কিয় লাগে? আপুনি সুন্দৰকৈ আপোনাৰ জীৱনটো উদযাপন কৰিব পাৰে। 1,62,000টো আপোনাৰ এটা কলেজৰ প্ৰফেচাৰৰ দৰমহা নহয়, বা ডাঙৰ চাকৰিয়ালৰে সিমান দৰমহা নহয়। গতিকে আপুনি সেনেকুৱা এটা ব্যৱসায় কৰি আপোনাৰ জীৱনটো ভালকৈ এনজয় কৰিব পাৰে। গতিকে সেনেকুৱা ব্যৱসায় আপুনি এটা কৰিব পাৰে। বিশেষ টকা নহয়, যদি 1,30,000 টকাই আপোনাৰ ওচৰলৈ আহে, আৰু যদি মেচিনটোৰ দাম 6 লাখকৈ টকা হয়, তেতিয়াহ'লে সেই 6 লাখ টকা ইনভেষ্ট কৰাৰ কাৰণে আপোনালোকে ডাঙৰ নহয়। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।